চিপাঝাৰ সাহিত্য সভাৰ শতবৰ্ষীয় কাৰ্যসূচী গ্ৰন্থ উন্মোচনী সভা হিমা চহৰীৰ কাব্য গ্ৰন্থ অপৰাজিতা উন্মোচন কৰে অৱসৰী অধ্যাপক তথা দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ ৰামচন্দ্ৰ ডেকাই। চিপাঝাৰ সাহিত্য সভাৰ সভাপতি ডক্টৰ প্ৰসন্ন কুমাৰ নাথে সঞ্চালনা কৰা সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে বিশিষ্ট আইনজীৱী লুৎফুৰ জামান। নিউজ ডেস্ক AIM লাইভ। আমি চিপাঝাৰ সাহিত্য সভায় এতিয়া আমাৰ শতবৰ্ষ কাৰ্যসূচী চলি আছে। 1926 চনত চিপাঝাৰ সাহিত্য প্ৰতিষ্ঠা হৈছিল আৰু আমি 2026 চনত এতিয়া আমি শতবৰ্ষ কাৰ্যসূচী ৰূপায়ণ কৰি আছোঁ। ইতিমধ্যে আমাৰ নৱেম্বৰ মাহৰ এই চলিত বৰ্ষ নৱেম্বৰ মাহৰ 27, 28, 29 তাৰিখে আমাৰ শতবৰ্ষৰ 3দিনীয়া কাৰ্যসূচী ৰূপায়ণ হ'ব। কিন্তু তাৰে মাজত আমি বছৰজোৰা এই কাৰ্যসূচী ৰূপায়ণ কৰি আছোঁ। ইয়াৰ মাজত আমাৰ আলোচনা চক্ৰ, ছাত্ৰ ছাত্ৰীসকলৰ লগত মত বিনিময় বা বিভিন্ন কলেজ বা বিদ্যালয়ত গৈ আমি ছাত্ৰ ছাত্ৰীসকলৰ লগত বিভিন্ন আলোচনা বিলোচনা কৰি আছোঁ। আৰু তাৰ লগত আমাৰ এটা অন্যতম কাৰ্যসূচী হিচাপে আছে গ্ৰন্থ প্ৰকাশ। আৰু গ্ৰন্থ প্ৰকাশ কাৰ্যসূচীৰ আজি এটা অন্যতম কাৰ্যসূচী হৈছে যে আমাৰ চিপাঝাৰ সাহিত্য সভাৰ আজীৱন সদস্যা হিমা চহৰীয়াৰ এখন কবিতা পুথি অপৰাজিতা আজি আনুষ্ঠানিকভাৱে ইয়াতে উন্মোচন কৰা হয়। উন্মোচন কৰে ডক্টৰ ৰামচন্দ্ৰ ডেকাই আৰু ইয়াতে কবিতা বিষয়ক বক্তৃতা প্ৰদান কৰে লুৎফুৰ জামান। তেওঁলোকে এগৰাকী বিশিষ্ট কবি তেওঁ। গতিকে আমি আশা কৰিছোঁ এই ধৰণৰ যি আমাৰ কাৰ্যসূচী চলি আছে, এই কাৰ্যসূচীৰ জৰিয়তে চিপাঝাৰ সাহিত্য সভাই গ্ৰন্থ প্ৰকাশ আৰু গ্ৰন্থ লিখন যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াক আমি আগবঢ়াই নিবৰ কাৰণে সক্ষম হ'ম। আমি তাৰ লগে লগে গ্ৰন্থৰ যি পঠন, সেই পঠন যি অভ্যাস গঢ়াৰ কাৰণেও আমি একধৰণে এটা প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। আৰু ইয়াতে আজি দেখিছোঁ যে কেৱল কবিতা পুথি এখন উন্মোচনৰ কাৰণে আমাৰ প্ৰায় শতাধিক মানুহ ইয়াতে গোট খাইছে। এতিয়ালৈকে আমি এবাৰ 15খনমান কিতাপ আমি উন্মোচন কৰিলোঁ। তাতো আমি দেখিছোঁ যে আমাৰ চিপাঝাৰৰ বিভিন্নগৰাকী ব্যক্তি আহি লেখকসকলক উৎসাহ উদ্দীপনা যোগায়। চিপাঝাৰ সাহিত্য সভাৰ শতবৰ্ষীয় কাৰ্যসূচীত মোৰ কবিতা সংকলন অপৰাজিতা প্ৰায় 84টা কবিতাৰে যিখন গ্ৰন্থ প্ৰকাশ হৈ ওলাইছে, সেই অনুষ্ঠানটিৰ আজি উন্মোচন অনুষ্ঠানত যিসকল ব্যক্তিয়ে মোক এই অনুষ্ঠানৰ লগত থাকি উৎসাহিত কৰিলে তেওঁলোকলৈ মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু এই গ্ৰন্থখন পাঠক সমাজে আঁকোৱালি ল'ব বুলি মই আশা ৰাখি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই গ্ৰন্থখন উন্মোচন কৰিলে চিপাঝাৰ মহাবিদ্যালয়ৰ অধ্যাপক মহোদয় ডক্টৰ ৰামচন্দ্ৰ ডেকাদেৱ ছাৰে আৰু ইয়াত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে মঙলদৈ আইন মহাবিদ্যালয়ৰ অধিবক্তা তথা আইন অধ্যাপক লুৎফুৰ জামান ডাঙৰীয়াদেৱ আৰু আমাৰ এই অনুষ্ঠানটিৰ সভাপতিত্ব কৰে প্ৰসন্ন নাথ ছাৰে। গতিকে সদৌটোলৈ মই পুনৰবাৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। সাহিত্য সভাৰ হ'বলগীয়া শতবাৰ্ষিকীৰ অন্য এক কাৰ্যসূচী গ্ৰন্থ প্ৰকাশ। আৰু এই গ্ৰন্থ প্ৰকাশৰ আজি এখন গ্ৰন্থ উন্মোচন হয় চিপাঝাৰ সাহিত্য সভাৰ মজিয়াত। আৰু এই গ্ৰন্থখন হৈছে কবিতা সংকলন অপৰাজিতা। এই অপৰাজিতাৰ লেখিকা হৈছে হিমা চহৰীয়া। আৰু আজি চিপাঝাৰ সাহিত্য সভাৰ উদ্যোগত আৰু লেখক হিমা চহৰীয়াৰ পৰিয়ালৰ সহযোগত যিখন গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হৈছে, এই সভাখনত সভাপতিত্ব কৰে চিপাঝাৰ সাহিত্য সভাৰ সভাপতি ডক্টৰ প্ৰসন্ন কুমাৰ নাথদেৱে। আৰু এই সভাখনত আপোনাৰ গ্ৰন্থ উন্মোচন কৰে ডক্টৰ ৰামচন্দ্ৰ ডেকাদেৱে। আৰু বিশিষ্ট অতিথি হিচাপে আজি উপস্থিত থাকে লুৎফুৰ জামান ডাঙৰীয়া। আৰু তেখেতে গ্ৰন্থ সম্পৰ্কীয় কেইবাটাও মূল্যৱান বক্তব্য তেওঁ দাঙি ধৰে। আৰু এই হিমা চহৰীয়াৰ যিখন কবিতা পুথি কবিতা সংকলন অপৰাজিতা, এই অপৰাজিতাখন প্ৰায় 96 পৃষ্ঠাৰ এখন ভাল কবিতা পুথি, এখন উন্নত কবিতা পুথি। আৰু প্ৰায় 84টামান কবিতাৰে সন্নিৱিষ্ট এই কবিতা পুথিখন সকলোৱে আদৰি ল'ব বুলি আমি আশা কৰিছোঁ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।